নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনাৰ অসম পুলিচত ছেপ্টেম্বৰ মাহত 4097টা পদ আহিবলৈ গৈ আছে, আৰু আজি আমি আলোচনা কৰিম যে আপোনালোকে ABUত ৰানিঙত কিমান টাইমত কিমান মাৰ্ক আছে, বা আপোনালোকৰ লং জাম্পত কিমান মাৰিলে কিমান মাৰ্ক পাব, বা আপোনালোকে চিন-আপ কেইটা মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব, এইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিম। লগতে নতুনকৈ দিম বুলি ভাবি থকা ল'ৰা ছোৱালীসকলক কৈছোঁ, যদি তোমালোকে ভিডিঅ'টো চাই আছা শেষলৈকে চাই থাকা, কাৰণ এই ভিডিঅ'টোৰ পৰা তোমালোকে অকণমান কথা হ'লেও ভালদৰে জানিব পাৰিবা যে আচলতে কিমান টাইমত কিমান মাৰ্ক পায়, আৰু তোমালোকে এইটো কথা লক্ষ্য কৰি ভালকৈ প্ৰেক্টিচ কৰিব পাৰিবা। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আহক এতিয়া আমি ভালদৰে জানিবলৈ চেষ্টা কৰোঁ যে কিমান টাইমত কিমান মাৰ্ক পাব, আৰু আপোনালোকে এইবাৰ ৰিটাৰ্ণ এক্সাম দিবলৈ হ'লে আপোনালোকে কিমান মাৰ্ক পাব লাগিব, এইখিনি কথাও মই জানিবলৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি ভালদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ইয়াত তিনিটা ইভেণ্ট থাকিব, এটা ৰানিং, এটা লং জাম্প আৰু এটা চিন-আপ। এই তিনিটা ইভেণ্টত আপোনালোকৰ 60 মাৰ্ক থাকিব। ফাৰ্ষ্ট আহিছোঁ আমি ৰানিঙত। যদি আপোনালোকে 600 ছেকেণ্ডত ৰানিংটো কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে 20 মাৰ্ক পাব। 600 ছেকেণ্ড মানে এইটো এক্সিলেণ্ট মাৰ্ক, 20 মাৰ্ক হৈছে এক্সিলেণ্ট মাৰ্ক। 630 ছেকেণ্ডৰ পৰা 629 ছেকেণ্ডৰ ভিতৰত মাৰিলে 17.6 মাৰ্ক। তাৰপিছত আহিছোঁ 670 ছেকেণ্ডৰ পৰা 669 ছেকেণ্ডৰ ভিতৰত মাৰিলে 15.2 মাৰ্ক। 730ৰ পৰা 729ৰ ভিতৰত মাৰিলে 12.8 মাৰ্ক। 790ৰ পৰা 789ত মাৰিলে আপোনালোকে 11 মাৰ্ক। 840ৰ পৰা 839ত মাৰিলে 10 মাৰ্ক। ইয়াৰ পিছত যদি আপোনালোকে ৰানিংটো ক্লিয়াৰ কৰে, তেতিয়াহ'লে আপোনালোকক ডিছকুৱালিফাই বুলি ধৰা হ'ব। আপোনালোকে 840 আৰু 839টো আপোনালোকৰ কোৱালিফাইড, আৰু আপোনালোকৰ 600 ছেকেণ্ডটো এক্সিলেণ্ট মানে 20 মাৰ্ক। তাৰপিছত আহিছোঁ আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ ওপৰত। ফিমেল কেণ্ডিডেটে কিমান টাইমত মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব। চাওক, ফাৰ্ষ্ট টাইম ফিমেল কেণ্ডিডেটে 330 ছেকেণ্ডত মাৰিলে 5 মিনিট 30 ছেকেণ্ড, 20 মাৰ্ক পাব, এক্সিলেণ্ট মাৰ্ক। 360ৰ পৰা 359ৰ ভিতৰত মাৰিলে 17 মাৰ্ক। 390ৰ পৰা 389ৰ ভিতৰত মাৰিলে 14.6 মাৰ্ক। 420ৰ পৰা 419ৰ ভিতৰত মাৰিলে 12.8 মাৰ্ক। 460ৰ পৰা 459ৰ ভিতৰত মাৰিলে 10.8 মাৰ্ক, আৰু 480 বা 479ৰ ভিতৰত মাৰিলে 10 মাৰ্ক। মানে এইটো আপোনালোকৰ কোৱালিফাইড মাৰ্ক, আৰু 479 বা 480ৰ তলত যদি আপোনালোকে মাৰে, তেতিয়াহ'লে আপোনালোকক ডিছকুৱালিফাই বুলি ধৰা হ'ব। আৰু আপোনালোকে যদি 5 মিনিট 30 ছেকেণ্ডত মাৰিব পাৰে, তেতিয়াহ'লে 20 মাৰ্ক পাব, আৰু সেইটো এক্সিলেণ্ট মাৰ্ক বুলি ধৰা হ'ব। মই আপোনালোকক ইয়াত ছাইডত দি দিছোঁ, আপোনালোকে চাব পাৰে কিমান টাইমত কিমান মাৰ্ক আছে। এতিয়া আহিছোঁ পুৰুষৰ চিন-আপ। চিন-আপ পুৰুষে কিমানটা মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব। চাওক, যদি আপোনালোকে 4টা চিন-আপ মাৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে 10 মাৰ্ক পাব, আৰু 5টা চিন-আপ মাৰিলে 11 মাৰ্ক। 6টা চিন-আপ মাৰিলে 12 মাৰ্ক। 7টা মাৰিলে 13 মাৰ্ক। 8টা মাৰিলে 14 মাৰ্ক। 9টা মাৰিলে 15 মাৰ্ক। 10টা মাৰিলে 16 মাৰ্ক। 11টা মাৰিলে 17 মাৰ্ক। 12টা মাৰিলে 18 মাৰ্ক। 13টা মাৰিলে 19 মাৰ্ক, আৰু 14টা মাৰিলে 20 মাৰ্ক। যদি ইয়াতো যদি আপোনালোকে 14টা চিন-আপ মাৰিব পাৰে, তেতিয়া 20 মাৰ্ক পাব, আৰু 14টা চিন-আপ মাৰা অতি সহজ। তাৰপিছত আহিছোঁ আপোনালোকৰ লং জাম্পৰ ওপৰত। লং জাম্পত আপোনালোকে পুৰুষে কিমান টাইমৰ ভিতৰত মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব। 335 চেণ্টিমিটাৰ মাৰিলে 10 মাৰ্ক পাব, এইটো কোৱালিফাই মাৰ্ক। তাৰপিছত 400 চেণ্টিমিটাৰ মাৰিলে 12.6 মাৰ্ক। 450 চেণ্টিমিটাৰ মাৰিলে 15.6 মাৰ্ক। 480 চেণ্টিমিটাৰ মাৰিলে 18 মাৰ্ক। 500 চেণ্টিমিটাৰ মাৰিলে 20 মাৰ্ক। মানে এইটো এক্সিলেণ্ট মাৰ্ক। যদি 500 চেণ্টিমিটাৰ মাৰিব পাৰে, সেইটো এক্সিলেণ্ট মাৰ্ক বুলি ধৰা হ'ব। যদি 500 চেণ্টিমিটাৰ মাৰিবলৈ আপোনালোকে চেষ্টা কৰক। এইবাৰ আহিছোঁ ফিমেল মানে মহিলা গাৰ্লছসকলৰ আহিছোঁ লং জাম্পত কিমান টাইমত কিমান মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব। যদি 246 চেণ্টিমিটাৰ মাৰে 10 মাৰ্ক পাব। 289 চেণ্টিমিটাৰ মাৰিলে 11.8 মাৰ্ক পাব। 319 চেণ্টিমিটাৰ মাৰিলে 13.6 মাৰ্ক পাব। 349 চেণ্টিমিটাৰ মাৰিলে 16 মাৰ্ক পাব, আৰু 389 চেণ্টিমিটাৰ মাৰিলে 20 মাৰ্ক পাব। এই 20 মাৰ্কটো আপোনালোকৰ এক্সিলেণ্ট মাৰ্ক। যদি আপোনালোকে ভালকৈ ৰানিং, লং জাম্প আৰু চিন-আপ মাৰিব পাৰে পুৰুষসকলে, তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণ এক্সাম দিবলৈ পাব। কাৰণ এইবাৰ যিহেতু পদৰ সংখ্যা কম থাকিব, আৰু ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি হ'ব। কম্পিটিশ্যন লেভেলটো একেবাৰে যথেষ্ট হৈ যাব, আৰু সেই কম্পিটিশ্যন লেভেলত যদি আপোনালোকে ৰিটাৰ্ণ এক্সামত আপোনালোকে বহিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে
চিন আপ আৰু আপোনালোকে লং জাম্পত এক্সিলেণ্ট মাৰিব লাগিব, দুটা ইভেণ্টত আপোনালোকে এক্সিলেণ্ট মাৰিব লাগিব, তেতিয়াই আপোনালোকে ৰিটাৰ্ণ এক্সাম হয়তো দিবলৈ পাব, কাৰণ পদৰ সংখ্যা কম থাকিব, কেণ্ডিডেটৰ সংখ্যা যথেষ্টখিনি থাকিব। সেই হিচাপে আপোনালোকে মহিলাৰ ক্ষেত্ৰতো একে হ'বলৈ গৈ আছে, কাৰণ তাতো পদ কম থাকিব কিন্তু কেণ্ডিডেটৰ সংখ্যা যথেষ্টখিনি হ'ব। যদি দুটা ইভেণ্টত মহিলাসকলে এক্সিলেণ্ট মাৰিব নোৱাৰিলেও এটা ইভেণ্টত এক্সিলেণ্ট মাৰিব লাগিবই, তিনিটা ইভেণ্টৰ এটা ইভেণ্টত এক্সিলেণ্ট মাৰিব লাগিব, তেতিয়া ৰিটাৰ্ণ এক্সাম দিবলৈ হয়তো সক্ষম হ'ব। আপোনালোকক মই গোটেই কথাখিনি জনালোৱে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰক। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।